টছ মই দেখাব বিচাৰিছোঁ আপোনালোকক এয়া এইযোৰ এনেকৈ দেখাব বিচাৰিছোঁ আপোনালোকক এইটো গোটেই গাত মিহি বুটা আছে ঘনকৈ ইচ্ছা কৰিলে আপোনালোকে পাৰিটো নলগালেও হৈ যাব মানে এনেকুৱাকৈ আছে বস্তুটো এইযোৰ ভিডিঅ'ত অকণমান লাইট হৈছে কালাৰটো দেই কিন্তু অৰিজিনেল কালাৰটো খুব ধুনীয়া হয় খুব ধুনীয়া এইখিনি পাৰি এইখিনি পাৰি এইখিনি এইখিনি পাৰি এখন চাদৰ মই দেখুৱালোঁ আপোনালোকক অকণমান কালাৰটো পাতলা পাতলা লাগিছে কিন্তু মানে ভিডিঅ'টোতহে পাতল হৈছে খুব ধুনীয়া পিচ কালাৰ এখন মেখেলা এটা এৰী সূতাত আছে আৰু এটা চিলভাৰ গুণাত আছে এটা এৰী এখন মেখেলাখন দেখাব লৈছোঁ দেই এয়া খুব ধুনীয়া আৰু খুব ধুনীয়া চাইনিং আছে পিচ কালাৰত আপোনালোকে কাৰোবাৰ যদি ল'বৰ কাৰণে ইচ্ছুক হয় মোৰ ইয়াতে হোৱাটছআপ নাম্বাৰটো দিয়া আছে হোৱাটছআপ নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰিব এইটো খুব ধুনীয়া হয় কাপোৰযোৰ পিন্ধিলে গাতে লেবেট খাই থকাৰ নিচিনা হয় মানে একে বুলি আকৌ এইটোও নহয় যে একদম লেটু খেটু তেনেকুৱা ধৰণৰো নহয় কালাৰটো মাজে মাজেহে খুব ধুনীয়াকৈ আহে দেই কিন্তু অলপ ভিডিঅ'টোত পাতল হৈছে কালাৰটো মানে লাইটটো জ্বলি থকাৰ কাৰণে হয়তো হ'ব পাৰে এইটো ব্লাউজ পিছতো খুব ধুনীয়াকৈ এনেকৈ পাৰি দি থোৱা হৈছে এইটো অৰিজিনেল কালাৰটো লাহে মানে মাজে মাজে অকণমান গম পায় আৰু এইযোৰ এইখিনিত সময়ত যিটো কালাৰ আহিছে অৰিজিনেল এইটো হয় খুব ধুনীয়া এটা চাইনিং আছে কাপোৰযোৰত এইযোৰ ইয়াতে ফোন নাম্বাৰটো দিয়া থাকিব কোনোবাই ইচ্ছা কৰিলে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব